তো অলপ শ্বুটিঙৰ আৰম্ভণি হৈছে তো ইয়াত মানে কি কয় এইবিলাক নাজানো আৰু আমাৰ ৰজাদা টিপটপ হৈ আছে চব তো সেই গাইজ কি খবৰ আশা কৰোঁ চবেই ভাল মোৰো ভাল তো আজি বহুত দিনৰ মূৰত ব্লগ এটা লৈ আহিছোঁ বহুত দিন ব্লগ দিব পৰা নাছিলোঁ তো ভাবিছোঁ আজিৰ পৰা কণ্টিনিউ কৰিম বুলি তো আজি এনেই সৰু সুৰা শ্বৰ্ট ফিল্ম এখন আছে তো শ্বুটিং এটা আছে কৰি আহোঁগৈ এতিয়া মোৰ লগত আছে আমাৰ দেউফাদা তো এতিয়া মই ঢলা গৈ আছোঁ ঢলা গৈ কি হয় আপোনালোকক দেখাম তো আমাৰ লগত আছে বৰ্তমান এতিয়া দেউফাদা বিহু এতিয়া চদিয়া ব্ৰিজত আছোঁ কম কম আমি বতাহটো ধুনীয়া মাৰি আছে ফিল্ডটো একদম মজা লাগিছে এতিয়া দুটাই আছোঁ বৰ্তমান তো দেউফাদা যাওঁ তো ভিডিঅ' ক্লিপৰ কাৰণে মানে ধুতি আৰু পাইজামা এটা লাগে দেউফাদাই ল'ব গৈছে মই অলৰেডি বেগত লৈ আহিছোঁ তো এতিয়া এইটো দেউফাদাৰ এপাঘৰ চাগে নাজানো তো এতিয়া দেউফাদাৰ বাহিৰত আছেগৈ তো এতিয়া বলক ভিডিঅ'টো চাই থাকক তাত গৈ যি হয় আপোনালোকক দেখাম তো অকণমান স্ক্ৰীন আপোনালোকে ভিডিঅ'টো চাই থাকক ফাইনেলি লোকেশ্যনত পালোহি তো দাদাই লাজ কৰিছে শ্বুটিঙৰ কাৰণে কি দাদা এনে ফিলিং দেউফাদা মই প্লেনিং কৰা আছিলোঁ আপোনাক বিশেষকৈ কাম এটাত মাতিছিলোঁ মানে তো এতিয়া লোকেশ্যন পালোহি শ্বুটিংটো চলিব আৰু লাহেকৈ দেউফাদাৰ আহোম শ্বুট কিন্তু বেয়া মজা লাগিছে ৰজা ন অঁ মোৰ হেৰি একে ওচৰ শদিয়াতে এতিয়া চাই থাকক আপোনাৰ স্কিপ নকৰাকৈ ভিডিঅ'টো এতিয়া শ্বুটিংটো চলিব তো আপোনালোকক দেখাম ভাল ভাল ভিউ শ্বুটিং কি লওঁ তো সেইটো দেখাব নোৱাৰিম যিমান পাৰোঁ দেখাম আপোনালোকক তো আজি এইটো বহুত মানে আৰু পাৰ্টি অলপ চলিব আৰু এতিয়া কষ্টম চষ্টম ভিডিঅ' ৰেডি ভিডিঅ'টো খুলিব লাগিব চলি মানে টকলা কৰা আছে গোটেই এনেকৈ কৰি দিব লাগিব আৰু ইমান ঘপককৈ যে কাৰণে মাতি দিব দেউফাদাই ভবা নাছিলোঁ সেইফালে শ্বুটিঙৰ কাৰণে আয়োজন কৰা হৈছে চব বস্তু কিছুমান মানে কি ক'ব আৰু এতিয়া বুজা নাই বাহঁতে বুজাব লাহেকৈ ডাইলগবিলাক তো ইয়াতে হ'ব আৰু শ্বুটিং আজি দাদাও পিন্ধি আছে কষ্টমবিলাক তো অলপ শ্বুটিঙৰ আৰম্ভণি হৈছে তো ইয়াত মানে কি কয় এইবিলাক নাজানো আৰু আমাৰ ৰজাদা টিপটপ হৈ আছে চব তো বাহঁতকতো চিনি নাপাওঁ বাৰু চিনাকি হ'ম লাহেকৈ তো এতিয়া শ্বুটিং চলি আছে ফাৰ্ষ্ট টাইম কৰিছোঁ আজি পানী তোলা আমাৰ ছবিখনৰ নাম তো দাদা কেনেকুৱা লাগিছে এনে ফিলিং ভাল তো ইয়াত বহি আছে এতিয়া সৰু ল'ৰা ছোৱালীৰ চিন আছে এয়া আমাৰ দেউফাদা চলি আছে চল আমাৰ ডাইৰেক্টৰ মেম পূৰা মানে ডিছকাশ্যন কৰি আছে কিবা কিবি তো ইমান হালা হুলস্থুল কৰিব নাই এতিয়া তো অলপ চুটিকৈ শ্বৰ্টবিলাক লৈ আছোঁ যিমান পাৰোঁ দেখাম আপোনালোকক তো এতিয়া শ্বুটিং খতম তো আৰু এটা নেক্সট লোকেশ্যনত আহিছোঁ সৰু সুৰা শ্বুটিং এটা আছে খানা পিনা অলপ তো দেউফাদা ভাগৰ লাগিছেনে বিস্কুট খাই আছোঁ এতিয়া বিস্কুটটো খাই লৈছোঁ ভাতটো খাম আৰু লাহেকৈ তো এতিয়া শ্বুটিংটো খতম হৈ ভাত চাত খাই মেলি ঘৰ যাম আৰু যিমান পাৰোঁ সৰু সুৰা ব্লগ এটা মানে ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ তো বেয়া যদি পায় আপোনালোকে অলপ চাব আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ তো এতিয়া আয়োজন কৰা হৈছে খাবলৈ মানে খোৱাৰ শ্বুটিং এটাই আছে তো এতিয়া তাতে আপোনাৰ আমাক গোপনি হিচাপত লৈছে মানে হৈ দিছোঁ আৰু ছেকেণ্ড এইটো ওপৰত পাগুৰি চাগুৰি মাৰিব লাগিব এতিয়া চিনি নাপাব চাগে তো এই ককাজন মোৰ লগত বহিব আৰু সৰু ল'ৰাখন ৰেডি হৈছে এয়া আমাৰ ডাইৰেক্টৰ মেম বাকী দেউফাদা আপোনাৰতো হেৰি খতম শ্বুটিং একদম মজা ফ্ৰী পাইছে ন তো ভাত চাত খাই ৰেডি হৈ গ'লোঁ মানে খতম হৈ গ'ল ভাত চাত খাই এতিয়া চবে খাই আছে ভাত মোৰ ড্ৰেছ পাতি চেঞ্জ কৰি লওঁ এতিয়া
তো শ্বুটিং ইমানতে খতম কৰা হৈছে আৰু লাষ্ট এটা চিন আছে দেখাম আপোনালোকক চিনকেইটা মানে আপোনাৰ ৰিভিল কৰিব নাই এতিয়া মানে তো এতিয়া কিছুমান মাজত দি দিলে মানে আমাৰ যোন ডাইৰেক্টৰ বাইদেউ বা হয় এনে মানে ইমান ক্লিককেইটা ল'ব নাই এতিয়া তো মাজে মাজে যিমান লুকাই কিনে ল'ব পাৰোঁ লৈছোঁ তো এতিয়া ঘৰত যাওঁ ঠাণ্ডাও লাগিছে ড্ৰেছখিনি চেঞ্জ কৰি লওঁ তো শেষ কৰিম আৰু অলপ দেৰিকৈ ব্লগটো তো গাইজ ব্লগটো ইমানতে সামৰণি কৰোঁ বুলি ভাবিছোঁ তো দাদা লগ পাই ভাল লাগিল মজা এইবাৰে লাষ্ট ফিনিচিঙত কিবা কৈ দিয়ক ভাল লাগিল কিন্তু কষ্ট কৰি দুখ পাই কষ্ট কৰিছোঁ বিষ পাছা চিলাই কৰি অ'কে ভাল হ'ব আৰু আগলৈ কাম কৰি যাম নিশ্চয় তো এতিয়া যাওঁ ঘৰ তো ব্লগটো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তো ব্লগ বাই বাই গাইজ